নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল তোমালোকৰ মৰমৰ চেনেল ভাৰতী এডুকেশ্যন এণ্ড ইনফৰমেশ্যন সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ প্ৰি টেষ্ট যোনটো প্ৰি ফাইনেল তোমালোকৰ ক্লাছ 10 হ'ব আৰু প্লাছ তোমালোকৰ মেট্ৰিক পৰীক্ষা 2022 চনত যোনটো পৰীক্ষা হ'ব আৰু প্ৰি টেষ্টৰ পৰীক্ষা হ'ব তোমালোকৰ সকলোৰে হ'ব আসামিছৰ MIL ক্লাছ 10ৰ প্ৰি টেষ্টৰ যোন সিলেবাছ তোমালোকক শ্বেয়াৰ কৰিব বিচাৰিছোঁ ঠিক আছে এইখন সিলেবাছ অকল যে তোমালোকৰ নগাঁও ডিষ্ট্ৰিক্ট বা যোৰহাট ডিষ্ট্ৰিক্টৰ কাৰণে নহয় এখন সিলেবাছ অল অসম ষ্টুডেণ্টৰ কাৰণে ঠিক আছে অল অসমত যিমানবোৰ স্কুল কলেজ আছে একে ঠিক আছে তেনেহ'লে বলক আজিৰ ভিডিঅ'টো পূৰ্ণ কৰি আমি আৰম্ভ কৰোঁ প্ৰথম সিলেবাছ তোমালোকে দেখিব পাইছা যে তোমালোকে গদ্যাংশ ছাত্ৰ জীৱন আৰু সমাজ সেৱা ঠিক আছে আৰু ভাৰতীয় সংস্কৃতি এই পাঠটোৰ পৰা আহিব তোমালোকৰ এই দুটা পাঠৰ পৰা আহিব 13 নম্বৰ নেক্সট ইণ্টাৰনেটৰ তিতা মিঠা ঠিক আছে ইণ্টাৰনেটৰ তিতা মিঠাৰ পাঠটোৰ পৰা আহিব তোমালোকৰ 12 নম্বৰ কবিতা বৰগীত মাধৱদেৱ পাঠটোৰ পৰা আহিব তোমালোকৰ 10 নম্বৰ জিকিৰ ঠিক আছে বৰগীত আৰু জিকিৰৰ পৰা আহিব 10 নম্বৰ নেক্সট তোমালোক আহিলে মই অসমীয়া এই পাঠটো ঠিক আছে 8 নম্বৰ আহিব আৰু মই অসমীয়া পাঠৰ পৰা তোমালোকৰ মই অসমীয়া পাঠটোৰ মূল ভাগ ঠিক আছে মূল ভাগ আৰু কবিৰ নামটো তোমালোকে 100% আহাৰ চান্স আছে নেক্সট আমাৰ ব্যাকৰণ আহিব নৱম শ্ৰেণীত মানে তোমাৰ সমাজ আহিব তাৰপিছত সন্ধি বাক্য পৰিৱৰ্তন যোনটো আমাক বাক্য পৰিৱৰ্তন কৰিব লাগে নতবিধি চতবিধি দিব ঠিক আছে খণ্ড বাক্য জতুৱা ঠাঁচ বিপৰীত শব্দ এটা শব্দত প্ৰকাশ কৰা শব্দ যোনবোৰ আছে আমাৰ ঠিক আছে প্ৰত্যয় 10 নম্বৰ এইখিনি তাৰপিছত তোমালোকৰ ভাৱ সম্প্ৰসাৰণ প্ৰতিবেদন আবেদন ঠিক আছে আবেদন মই তোমালোকক কৈ দিছোঁ যে বেছিভাগ কি হয় তোমালোকৰ আবেদনত 4 নম্বৰ থাকে আৰু ভাৱ সম্প্ৰসাৰণত তোমালোকৰ স্কুলৰ পৰা ছুটি বিচাৰি এখন আবেদন ঠিক আছে বা তোমালোকৰ পানী যোগানৰ বা এনেকুৱা ধৰণৰ কিছুমান MLA বা মাননীয় মন্ত্ৰীলৈ তোমালোকে আবেদন যোনবোৰ লিখিব লাগে সেইবোৰ তোমালোকে আহিব পাৰে আৰু সেইবোৰ মই তোমালোকক বাৰু দি দিম বাৰু ঠিক আছে এতিয়া আহিলে নেক্সট আৰু তোমালোকৰ ৰচনা 8 নম্বৰ থাকিব আৰু ৰচনা কোনখন আহিব মোক বহুতে কৈছিলে মই তোমালোকক চব শ্বেয়াৰ কৰি দিছিলোঁ যে ৰচনা তোমালোকে প্ৰিয় সাহিত্যিক আৰু প্ৰিয় গ্ৰন্থ প্ৰিয় সাহিত্যিক আৰু প্ৰিয় গ্ৰন্থ যদি তোমালোকে মুখস্থ কৰা এই দুখনৰ ভিতৰত যিকোনো এখন পঢ়িব মন ঠিক আছে যিকোনো এখন আহিব প্ৰিয় সাহিত্যিক আৰু প্ৰিয় গ্ৰন্থ এই দুখন তোমালোকক মোৰ ফালৰ পৰা কমন দিছোঁ তোমালোকে চাই ল'বা তাৰপিছত তোমালোকে যিকোনো দুটা পাঠ আমাৰ দিয়া আছে নতুন কিতাপ আছে তাৰ পৰা 10 নম্বৰ আহিব প্ৰাচীন ভাৰতীয় শিক্ষা এই পাঠটোৰ পৰা 9 নম্বৰ আহিব আৰু কানাড়া চাতুৰী পাঠটোৰ পৰা 9 নম্বৰ আহিব নেক্সট তোমালোকৰ ভুল বাক্যৰ শুধৰণি সমাৰ্থক শব্দ পুৰণি শব্দৰ আধুনিক ৰূপ ঠিক আছে পুৰণি শব্দৰ আধুনিক ৰূপ এই পাঠটোৰ পৰা আহিব 10 নম্বৰ গোটেইখিনি ঠিক আছে টোটেল মাৰ্কছ আহিব 100 আৰু যোনসকলৰ তোমালোকৰ গ্ৰুপ C ল'ম বুলি ভাবিছা তোমালোকে ৰিজু ভাৰতী যিখন কিতাপ আছে সেইখন তোমালোকে পঢ়িব লাগিব ঠিক আছে এইখিনি আছিল ভিডিঅ' চাই যদি ভাল লাগিছে লাইক কমেণ্ট কৰিব নাপাহৰিবা আৰু লগত থকা যোনটো বেল আইকন আছে সেইটো প্ৰেছ কৰিবা তেনেহ'লে ব্লগ নেক্সট এটা ভিডিঅ' লগ পাম যোনটো আমাৰ ইংলিছত কি আহিব আৰু বিজ্ঞান যিকোনো গোটেইখিনি আমি ঠিক আছে নেক্সট ভিডিঅ' তোমালোকে পাবা যে অসমীয়াৰ আমি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লৈ আহিম ঠিক আছে যেনেকুৱা ইণ্টাৰনেটৰ তিতা মিঠা ঠিক আছে এইখিনি লৈ আহিম তেনেহ'লে ব্লগ নেক্সট এটা ভিডিঅ' লগ পাম আজিলৈ এইখিনি আছিল থেংক ইউ